বন্ধুসকল এটা সুন্দৰ পৰিৱেশৰ মাজত আজি এয়া দেখিছে মোৰ পিছফালে আৰু আমি গৈ আছোঁ আজি তিনিচুকীয়া মোৰ বন্ধু আছে এজন মোৰ বন্ধু আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আজি যদি নাচাওঁ তেতিয়াহ'লে চিনেমাই নাচাওঁ বুলি আজি শপত খাইছিলোঁ আমি হয় নহয় হয় তো আজি হৈছে 31 অক্টোবৰ আজি হৈছে অসমবাসীৰ কাৰণে এটা বহুত ভাল খবৰ আজি ৰৈ ৰৈ বিনালে মানে ৰিলিজ কৰিবলৈ গৈ আছে অলৰেডি ৰিলিজটো হ'লেই এটা আমি জাষ্ট চাবলৈ গৈ আছোঁ আৰু আমাৰ লগৰ আৰু তিনিজনমান আছে তিনিচুকীয়াৰ আমাৰ কাৰণে ৰৈ আছে আমি ডিব্ৰুগড়ত টিকেট নাপালোঁ যিহেতু আৰু তিনিচুকীয়াত পালোঁ সেইকাৰণে আমি এতিয়া তিনিচুকীয়া গৈ আছোঁ আমি দুজন গৈ আছোঁ আৰু তিনিজনমান আমাৰ লগত আছে আজি 31 অক্টোবৰ হৈছে আজি ৰৈ ৰৈ বিনালে মুকলি হ'ব ত' গতিকে আমি তিনিচুকীয়া গৈ আছোঁ চাবলৈ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ সুন্দৰকৈ চাম চিনেমাখন কেনেকুৱা লাগিলে গোটেইখিনি আপোনালোকতো ক'ব নোৱাৰোঁ যিহেতু আৰু আপোনালোকে চাবলৈ যাওক নিশ্চয় মই তাকে অনুৰোধ কৰিম এটি তিনিচুকীয়াত চাম তিনিচুকীয়া হলৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে ব'লক আমি এতিয়া ৰাতিপুৱা তিনিচুকীয়া চাহ খাই আছোঁ আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ যিহেতু আৰু ৰৈ ৰৈ বিনালে আজি শুভ উদ্বোধন আমি গোটেইকেইটা বন্ধু আমি দুটা ডিব্ৰুগড়ৰ পৰা আহিছোঁ ই আৰু মই বাকীকেইজন আমাৰ ইয়াৰে হয় আৰু জয় জুবিনদা আৰু জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি লাগি থাকিম আৰু ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যাতে সোনকালে জুবিনদাই ন্যায় পায় কি কোৱা হয় নহয় আৰু আমাৰ মুখ্যমন্ত্ৰী মামাক আমি এটা অনুৰোধ জনাম যাতে জুবিনদাক আমাক সোনকালে জাষ্টিচ দিয়ে হয় নহয় দাদা আমি এতিয়া চাহ খাই লওঁ আৰু 8টা বজাৰ পৰা আমাৰ শ্ব' আছে ন 8টা বজাৰ পৰা আমাৰ শ্ব' আছে তো বাকী আমি ভিতৰৰ হলৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব মজা লাগিব আজি 31 আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম বুলি আমি গোটেইকেইটা প্ৰতিজ্ঞা কৰিছিলোঁ আৰু আজি প্ৰথম টিকেট পাইছোঁ 8টা বজাত ডিব্ৰুগড়ত টিকেট নাপালোঁ আৰু ডিব্ৰুগড়ত টিকেট নাপাই আমি ইয়াত চাবলৈ আহিলোঁ আৰু ইয়াত আজি এটিচি মলত গৈ আছোঁ এইটো এটিচি মল আমি চাহ খাই এতিয়া গৈ আছোঁ ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে কেনেকুৱা লাগিলে তামাম মজা লাগে ন বিন্দাছ বঢ়িয়া লাগিলে বঢ়িয়া মুঠতে ফালি দিলে আজি চকুন মিল গয়া পুৰা ৰৈ ৰৈ বিনালে চাই আজি তামাম মজা লাগিলে মানে জুবিনদা দেখালো জুবিনদা আৰু বৰ্তমান আজি আমি ৰৈ ৰৈ বিনালে চাই আহিলোঁ এতিয়া মজা লাগিলে চবকে কৈছোঁ মই সকলোৱে কৈছোঁ ৰৈ ৰৈ বিনালে চাবলৈ আহক মজা লাগিব কাৰণ মই এতিয়া কাহিনীটো কৈ দিওঁ সেইকাৰণে আপোনালোকে নিজে চাবলৈ আহক ভাল লাগিব নিশ্চয় সকলো আহি খুব ভাল লাগিলে চাই টিকেট নাপায় তিনিচুকীয়াত চাবলৈ আহিছোঁ ৰাতিপুৱা 6টা বজাত আহিছোঁ য়েছ জয় জুবিনদা মুভিখন চাই কান্দিবই লাগিব 100% সঁচাকৈ দেই